প্ৰথমে আমাৰ ইউটিউব চেনেল এমএছ মিক্স ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। বহুত দিন পিছত আন এটা ভিডিঅ'ত আমি লগ পালো। এয়া হ'ল আজি বডলা ৰাঙামানি বজাৰত বৰ্তমান সম্প্ৰতি অসমৰ যি পৰিৱেশ এই পৰিৱেশক লৈ এখন বিশেষ সজাগতা সভাৰ অনুষ্ঠিত কৰা হৈছে। এই সজাগতা সভাত উপস্থিত থাকিব বিশিষ্ট সাহিত্যিক তথা লেখিকা হিকা শৰ্মা বাইদেউ ডাঙৰীয়া। তো আপোনালোকে আমাৰ ভিডিঅ'টো চাওক, হিকা শৰ্মা বাইদেৱে কি কয় এয়া আপোনালোকে সম্পূৰ্ণৰূপে চাব পাৰিব। প্লিজ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ৰঙাপানী বটলা অঞ্চলৰ মোৰ শ্ৰদ্ধাৰ সকলো ৰাইজ, মঞ্চত উপবিষ্ট এই সমাজৰ নমস্য ব্যক্তিসকল, মোৰ সন্মুখত বহি থকা সংবাদ মাধ্যমৰ ব্যক্তিসকল আৰু মোৰ সৌভাগে এজাত বহি আছে। মই সোমাই দেখিলো এজাত বৰ ধুনীয়া গাভৰু আৰু বোৱাৰী আছে। আপোনালোক সকলোলৈকে ওচৰৰ দোকান পোহাৰ বজাৰ য'তে আছে সকলোলৈকে মোৰ সশ্ৰদ্ধ প্ৰণিপাত জনালো। অকণমান এই আগতে এই মোৰ আগে মোৰ ছাৰ ডক্টৰ নেকিৰ হুছেইনে আপোনালোকক ক'লে, ছাৰ আচলতে মোৰ কলেজৰ শিক্ষক আছিল আৰু বহু বছৰ ছাৰৰ লগত কোনো ধৰণৰ মোৰ কোনো যোগাযোগ নাছিলে। মই অসমত যিহেতু নাছিলো, মই অসমৰ বাহিৰত আছিলো 20 বছৰ। 20 বছৰৰ পিছত অসমলৈ ঘূৰি আহি মই অসমৰ পৰিস্থিতিৰ ওপৰত মোৰ মতামত ব্যক্ত কৰিবলৈ যাওঁতে আপোনালোকৰ দৰে ছাৰো মোৰ এজন অনুৰাগী আছিল, আপোনালোকৰ দৰে আছিল। মই মাজে মাজে কমেণ্ট পাইছিলো যে ডক্টৰ নেকিৰ হুছেইনে কৈছে যে এইটো ভাল হৈছে, এইটো ভাল লাগিছে এনেকৈ। আৰু এগৰাকী মহিলাই প্ৰায়ে কমেণ্ট দিছিলে, তেখেতৰ কমেণ্ট বিলাক বৰ বিশেষ আছিলে। তেখেতে ইংৰাজীত লিখিছিলে, মানে ইংৰাজী আখৰকেইটা ব্যৱহাৰ কৰি অসমীয়াত লিখিছিলে কেতিয়াবা আৰু কেতিয়াবা ইংৰাজীত লিখিছিলে। আৰু তেখেতে কমেণ্ট চাই মোৰ বৰ ভাল লাগিছিলে, কাৰণ তেখেতে কমেণ্টত খুব ডট ব্যৱহাৰ কৰিছিলে। মোৰ খুব ভাল লাগে, মই ধুনীয়াকে দেখিলে মোৰ ভাল লাগে যে ডট কিটা দুটামান লিখে আকৌ ডট দুটামান লিখে আকৌ ডট। এই লাহে এই মানুহগৰাকীক মই লক্ষ্য কৰিবলৈ ললো, মানে মোৰ কিবা এটা ভাল লাগিলে। তেখেতে বৰ ধুনীয়াকে কমেণ্ট বিলাক সজাইছে। মুখৰ লেকচাৰ পাৰিলে নাই নাই বিদেশী খেলাটো বাদেই দিয়ক, তেওঁ হস্পিটেল এখন বনাব নোৱাৰিলে, 15 বছৰ শিক্ষামন্ত্ৰী হৈ থাকিলে। তাৰপিছত কি হ'ল, কভিডৰ গোটেই মানুহকেইটা মৰি থাকিলে। হস্পিটেল নাই, অক্সিজেন নাই, জেগা নাই। 15 বছৰ তেওঁ কি কৰিলে, নিজৰ সতী সন্ততিলে ল'ৰা ছোৱালীলে টকা গোটালে, ঘৰত 3 কেজি শোল গোটালে। 3 কেজি শোল ভাবক কিমান বিশাল, কিমান ডাঙৰ। 1 কেজি গুড় যদি ইমান হয়, 3 কেজি শোল ইমান হ'ব, হয়নে? কিমান শোল গোটালে হিমন্ত বিশ্ব শৰ্মাই ভাবক। হিমন্ত বিশ্ব শৰ্মাই বিধায়ক কি আছিলে? হিমন্ত বিশ্ব শৰ্মা ফুৰিবলৈ যাবলৈ তেওঁ নিজে কৈছে, মই নাই কোৱা এই কথাবিলাক, মই নাই কোৱা, মই চুক্তি নকৰো, লোকৰ চুক্তি বদনাম পাতিবলৈ মোৰ নাই। তেওঁ নিজে কৈছে বোলে মোৰ স্কুটাৰ নাছিলে, মই বোলে মোৰ লাভাৰক, মোৰ প্ৰেমিকাজনীক মইতো এতিয়া উঠাব লাগিব, ফুৰাব লাগিব। কিহত ফুৰাব? স্কুটাৰ নাই, কিহত ফুৰাব? এতিয়া বেটিং কৰিব লাগে। সেইকাৰণে জয়ন্ত বৰুৱা বুলি যে কয় প্ৰতিদিনৰ মালিক, প্ৰতিদিনৰ মালিক জয়ন্ত বৰুৱা, আপোনালোকে ইউটিউবত চাবচোন পাব। এই প্ৰতিদিনৰ মালিকক বোলে স্কুটাৰখন খোজে, দাদা স্কুটাৰখন দিয়কচোন, লাভাৰক ফুৰাওক। চাওক আপোনালোকে ভাবি চাওক, এতিয়া হিমন্ত বিশ্ব শৰ্মাই নিজৰ ভালপোৱা গৰাকীক, প্ৰেমিকা গৰাকীক স্কুটাৰত ফুৰায়, চাইকেলত ফুৰায়, ৰিক্সাত ফুৰায়, মইতো ক'বলৈ একো নাই, কৈছো কেলৈ তাৰ লগত লিংক আছে। এনে কথা নকয় হিকা শৰ্মা। সেই যে লোকৰ পৰা স্কুটাৰ খুজি যে প্ৰেমিকা ফুৰোৱা মানুহটোৱে ক'ত টকা পালে? নিউজ চেনেল খুলিবলৈ, নিউজ খুলিবলৈ টকা ক'ত পালে?
কয় কি মোৰ একো নাই সুধি লওক মোৰ পত্নীহে আছে আমাৰ মতে আমাৰ হিন্দু ধৰ্মৰ মতে নিশ্চয় সেইটো ইছলাম ধৰ্মৰ নীতি নেকি হাজবেণ্ড আৰু ৱাইফ একেই আমাৰ মতে হাজবেণ্ড আৰু ৱাইফ বেলেগ বেলেগ নহয় দেই মোৰ মানুহজনৰ ঘটা পইচাখিনি মোৰ পইচাখিনি তেওঁ এতিয়া হিমন্ত বিশ্ব শৰ্মাই কৈছে বোলে মোৰ নহয় নহয় মোৰ পত্নীহে তাৰমানে এতিয়া পত্নীৰ লগত কি সেইটো এতিয়া অলপ প্ৰশ্ন কৰি চিন্তা আছে এটা কি কৰিম মগজটো দিছে ভগৱানে মোৰ মনলৈ চিন্তা আহে মই বাৰু কি কৰিম কওকচোন তেওঁহে কৈছে বোলে মোৰ নহয় পত্নীয়ে তোমাৰ কি কৰে আপোনাৰ পত্নীয়ে কি চাকৰি কৰিছিলে 2000 আগত 2006 আগত আপোনাৰ পত্নীয়ে কথা বুজালে কিয় মিছা কথাবিলাক ক'বলৈ আহিছে ৰাইজৰ টকাবিলাক মাৰি মাৰি পত্নীৰ নামত সন্তানৰ নামত সম্পত্তি কৰিব তাৰপিছত ক'ব কি মোৰ একো নাই নহয় মোৰ নামত একো নাই পত্নীৰ নামতহে 3 কেজি কল আপোনাৰ পত্নীয়ে 3 কেজি কল কিনিবৰ কাৰণে টকা ক'ত পালে আপুনি কি আম্বানীৰ ল'ৰা নেকি আপুনি আম্বানীৰ ল'ৰা নেকি আজি দুটা আম্বানী হেলিকপ্টাৰ কিনিছে আমাৰ ক'বলৈ দিয়া নাই আপুনি কি আম্বানীৰ ল'ৰা নেকি নে আপুনি জনগণৰ নেও নাতিনিয়ে কি আপুনি কোন নে আপুনি অসমৰ মুখ্যমন্ত্ৰীৰ ল'ৰা আছিলে কিবাটো লাগিব কিবাটো চৰ্চ লাগিব ক'ৰ পৰা আপোনাৰ হঠাৎ এইবিলাক সম্পত্তি হ'ল এই সম্পত্তিবিলাক গোটাব লাগিব নহয় কেনেকে গোটাব ক্ষমতাত থাকিলেহে গোটাব পাৰিব এইবিলাক গোটাব লাগে হিন্দু মুছলিম কৰিলে হিন্দু মুছলিম কৰি লাষ্টত ভাবিলে হিন্দু মুছলিমটো সদায় নচলিব নহয় কি কৰা যায় মিয়া মুছলিম খিলঞ্জীয়া মুছলিম কিহৰ মিয়া মুছলিম খিলঞ্জীয়া মুছলিম কোন খিলঞ্জীয়া আমি নিজেই খিলঞ্জীয়া নহয় আমি নহয় ন বামুণ মানুহবিলাক বেয়া নহয়তো ফুটনি মাৰিলে কিবা হ'ব হিমন্ত বিশ্ব শৰ্মাৰ বহুত লেভেল মাৰি ফুটনি মাৰি দিলে লাভ নাই ন আপোনালোককতো বানাই দিয়ক মানে আমাকে খেলাই দিব লাগে ইয়াৰ পৰা আমি খিলঞ্জীয়া নহয় ক'ত শুনিছে আমাৰ বাহিৰৰ পৰা আনিছে এইবিলাক ফুটনি মাৰি যদি আপুনি যদি হিষ্ট্ৰী বিচাৰিবলৈ যায় অসমত কোনোৱে থাকিব নোৱাৰিব গতিকে এইবিলাক কথা কৈ লাভ নাই অৰিজিনেল মানুহখিনি মিছা কথা কৈ গালি গালাজ কৰি থাকে অলপ বৰকে মিয়া মোৰ খং উঠি মই তেওঁক প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰিলোঁ যিহেতু সংবিধানে গৈ বাক স্বাধীনতা দিছে আমাৰ এটা কথা আছে অতি দৰ্পে হত লংকা যেতিয়া দৰ্প হয় লংকাখন যে নাইকিয়া হৈ গ'ল লংকা জানে নহয় ৰাৱণৰ লংকা চেচ কিয় কাৰণে অতি দৰ্প হ'ল অতি মানে অতি দৰ্প হত লংকাটো বুজি পালে এইটো কমন কথা জানে চবেই জানে তাৰ পিছৰখিনি নকয় নহয় আমাৰ মানুহে এটা লাইন কৈ হৈ গ'ল আৰু তাৰপিছত আৰু আছে অতি মানে ৰবা মানে অতি যেতিয়া অহংকাৰ হয় মই চব সেনেকে অহংকাৰ হোৱাৰ কাৰণে কৌৰৱৰ বংশটো ধ্বংস হ'ল বুজি পালে কৌৰৱটো বিনা ফুটনি কৌৰৱ ধ্বংস হৈ গ'ল অতি মানে অভিমান আছিলে অভিমান মানে মই চব পাৰোঁ আৰু মোৰ ওপৰত কোনো নাই আৰু গ'ল অতি দানে বলিবদ্ধ বলি যে বলি নাম আপোনালোকে শুনিছিলে বাৰু বলি বুলি এজন যে ৰজা আছিলে তেওঁ বৰ দামী বিৰাট দামী চব দান কৰি দিয়ে ভগৱান আহিলে এদিন আহি পেলাই সিটো বহুত দান কৰি থাকে দানৰ এটা লিমিটেশ্যন থাকিব লাগিব ইমান আৰু আপুনি দাতা হ'লেতো নহ'ব তেতিয়া ভগৱানে তেওঁ মানুহৰ বামনৰ ৰূপ ধৰি আহিলে বামন স্বৰূপ আমাৰ কৃষ্ণৰ বামন স্বৰূপ বামনৰ চাপৰ মানুহ এজনৰ ৰূপ ধৰি আহিলে বামন মানে বামন নহয় দেই বামন আমি বামনবিলাকে আনি পেলাই লৈ যাওঁ ভালেই পাওঁ আৰু চব ভালবিলাক আমাৰে আৰু আমাৰ এতিয়া অলপ প্ৰব্লেম আছে বুজি পাইছে নহয় মই কি কৈছো আৰু চব যিমান পৃথিৱীত ভাল আছে মোৰে মানে শিখা শৰ্মাৰে আৰু চব পৃথিৱীত ভাল গতিকে বামন জগতটো টানি চনি আৰু শিখা শৰ্মা পাৰিলে ৰিলেটিভ কৰি লওক সেইটো নহয় বামন মানে চুটি চাপৰ মানুহ বামন আহিলে ভগৱানে বামনৰ ৰূপ ধৰি আহিলে আহি পেলাই ক'লে যে তুমি মোক 3 ভৰি সুধিলে আপোনাক মই কি দিম মোক 3 ভৰিৰ জেগা দিয়া মাটি সেই মাটিৰে আপোনাৰ লাষ্টৰ খোজটো ক'ত দিম বুলি সুধিলে বোলে মোৰ মূৰতে দিয়ক জেগা নাইকিয়া হোৱা তাৰমানে মানুহজন চুটি চাপৰ হেৰিয়ে ভাবিছে বলিয়ে ভাবিছে চুটি চাপৰ মানুহজনক 3 ভৰি মাটিয়ে ফুৰিছে ইমান কম ভৰি আৰু ইমান কম ভৰি থ'বলৈ ইমান কমে জেগা লাগিব এটা ভৰি থ'লে স্বৰ্গ শেষ এটা ভৰি থ'লে
মধ্য শেষ এটা ভৰি ক'লে মই এটা ভৰি এতিয়া ক'ত থ'ম বলিয়ে ক'লে ক'ত থ'ব বলি ডাঙৰ থোৱাৰ লগে লগে বোলে মোৰ মূৰতে থ'ম মূৰতে থ'লে বলি খতম হৈ গ'ল মই দিলে বুজিলে ইমান ডাঙৰ বলি হৈ গ'ল ভগৱানৰ বলি সেইকাৰণে কৈছে অতি দানে বলিবদ্ধ তেওঁ অতিলে যে গুচি গ'ল এই পূজা যিটো পূজাত মই দি দিম গুচি গ'ল অত্যন্ত সৰ্বত্ৰ গৰ্হিত টু মাচ এভৰিথিং ইজ বেড অত্যন্ত মানে অতি বেছি সৰ্বত্ৰ মানে সকলোতে গৰ্হিত মানে নিন্দনীয় গৰিহণাৰ যোগ্য এতিয়া আমাৰ অসমত কি হৈছে মই দিম মই চকমনি চাইন কৰি দিলো আমাৰ ফণিতাই ক'লে ফণিতাই মোক ক'লে কালি হিমন্ত বিশ্ব শৰ্মাই কৈছে এইটো আপোনালোকে গম পাইছেনে হিমন্ত বিশ্ব শৰ্মাই কালি ভৱানীপুৰত আহি ক'লে বোলে মই ফণিতাক ক'লো ফণিতা আপুনি মোৰ পাৰ্টিলৈ গুচি আহক কিমান ঘৰ ভঙা মানুহ এজন চাওকচোন হয়নে নহয় আপোনাৰ ল'ৰাটোক যদি কালি একেতে গৈ পেলাই কৈ দিয়ে অ' ভাইটি তই ঘৰত নাথাকিবি আমাৰ ঘৰলৈ গুচি আহ আপুনি কি বুলি ক'ব ঘৰ ভঙা মানুহ বুলি নক'ব জানো ক'বলৈ নাপায় ক'ব লাগে হিমন্ত বিশ্ব শৰ্মাই বেলেগ এটা পাৰ্টি মানুহক ক'লে আপুনি মোৰ পাৰ্টিলৈ গুচি আহক তাৰমানে তুমি দল ভঙা মানুহ আপোনাৰ ঘৰত সোমাই যদি বোৱাৰীজনীৰ লগত কাজিয়া লগাই যদি বোৱাৰীজনী আঁতৰাই লৈ যায় আপুনি কি বুলি ক'ব এইটো ঘৰ ভঙা মানুহ দলটোত সোমাই দলটোৰ মানুহটোক আঁতৰাই লৈ আহিছে গতিকে কি বুলি ক'ব আমি দল ভঙা মানুহ তাৰ মানে হিমন্ত বিশ্ব শৰ্মাৰ দল ভঙা মানুহ হয়নে নহয় তেওঁ ক'লে কি ফণিতাই ক'লে যে মই বিজেপিলৈ এটা চৰ্ততে যাম মোৰ 32টা চৰ্ত আছে আপুনি মানিব লাগিব মই ফণিতাই দীঘল কাগজ এখন দিছিলোঁ মই যাব মই চহী মাৰিব ৰাইজ ভাবি চাওক তেওঁ কিন্তু অসমৰ চিফ মিনিষ্টাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে এখন কাগজত নপঢ়াকে নোচোৱাকে চহী মাৰি দিছে এইটো অসমৰ কাৰণে কিমান ভয়ানক কথা এই কথাৰ কাৰণে আমি তেওঁৰ ওপৰত কেছ দিব লাগে হয়নে নহয় কওক মই মিছা কথা কৈছোঁ নেকি কওক আমি অসঁচা কথা আমি যেতিয়া এটা চাইন কৰোঁ আপোনালোকে তোমালোকে ভাইটি ভণ্টিহঁত সদায় মনত ৰাখিবা যেতিয়া আমাক কোনোবাই কয় যে ইয়াতে চহী এটা মাৰা কোনোদিন খালী কাগজত চহী নামাৰিব উকা কাগজত চহী নামাৰিব 2 নম্বৰ কথা যদি আপুনি কাগজখন নপঢ়াকৈ চহী নামাৰিব পঢ়ি ল'ব তাত কি লিখিছে আৰু চহী মাৰিব এণ্ডত তলত জেগা নাৰাখিব য'ত ফিনিছ হৈছে তাত গাতে চহীটো মাৰিব যাতে এক্সট্ৰা কথা লগাবলৈ নাপায় এইকেইটা কথা আমাৰ নিয়ম হয়নে নহয় হিমন্ত বিশ্ব শৰ্মাই কি বুলি ক'লে এই ফণিতাই দিছে ভাই মই একদম চহী মাৰি দিলোঁ মানে এইটো বহুত ডাঙৰ কাম কৰিছে তাৰমানে মুখ্যমন্ত্ৰীয়ে ফণিতাই কাগজ দিলে নোচোৱাকৈ চহী মাৰি দিব আজি ভৱানীপুৰৰ উন্নয়নৰ কাৰণে ফণিতাই 32টা চৰ্ত দিছে নোচোৱাকৈ তেওঁ চহী মাৰি দিছে কাইলৈ তেওঁ কি কৰিব এটা ৰাস্তা বনালো বুলি কৈ ৰাস্তাটো নবনোৱাকে তেওঁ কোটি কোটি টকাৰ চেংচন কৰি চহী মাৰি দিব হয়নে নহয় মই মিছা কথা কৈছোঁ নেকি এই কথাটো অসমৰ ভৱিষ্যতৰ কাৰণে ভাল নে বেয়া যিজন মানুহে কাগজখনত কি লিখিছে কি চৰ্ত আছে নজনাকে চকু মুদি চহী মাৰি দিব পাৰে সেইজন মানুহে অসমৰ চুকে কোণে চৰে মথাউৰিয়ে গাঁৱে ভূঞে নুফুৰাকে এজন মানুহক বাংলাদেশী বুলি অসমৰ পৰা এজন কিমান জীয়া মানুহক বাহিৰ কৰি দিব পাৰে এতিয়া কওক সেইজন মানুহে সেইজন মুখ্যমন্ত্ৰীয়ে যদি কাৰোবাক বাংলাদেশী বুলি কয় আমি মানিম নে নামানিম কাৰণ তেওঁতো কাগজ পত্ৰ নাচায় তেওঁতো চকু বুলিহে চহী মাৰি দিয়ে হিমন্ত বিশ্ব শৰ্মাই কাগজ পত্ৰ নাচায় চকু বুলি চহী মাৰি দিয়ে কাইলৈ যদি কোনোবা এজন তেজস হাজৰিকাই ক'লে যে বৰষুণতে এজন বাংলাদেশী হিমন্ত বিশ্ব কেট আমি কি বুজিলোঁ ফণিৰ তালুকদাৰ হিমন্ত বিশ্ব শৰ্মাৰ কথাটোৰ পৰা আমি কি বুজিলোঁ অসমৰ মুখ্যমন্ত্ৰীয়ে কাগজ পত্ৰ নাচায় মানুহৰ চিৰঞ্জীয় মানুহৰ খাজানাৰ ৰচিদ নাচায় কিমান চনত স্কুলত পঢ়িছিলে নাচায় NRCৰ কাগজ পত্ৰ একো নাচায় চিধাই পুলিচক অৰ্ডাৰ দিয়ে সিহঁতক উচ্ছেদ কৰে সিহঁতে বাংলাদেশী হয়নে নহয় কওক এইবিলাক কথা আমি নোহোৱা কৰিব লাগিব এইবিলাক কথাৰ পৰাই কৈছোঁ সৰ্বোচ্চ ভট্টাচাৰ্যহঁতে কয় বোলে এখন বিদেশ খেলালে তোমালোকে 42 বছৰ কি কৰিলা 42 বছৰ মুছলমানখিনি যদি আহি পেলাই ইয়াত যদি বাংলাদেশৰ পৰা আহি ইয়াত ইমান অত্যাচাৰ কৰিছে কি কৰি আছিলে 42 বছৰ কিয় গোটেই অসমীয়াখিনি ওলাই নাহে কিয় গোটেই মানুহখিনি ওলাই নাহে
দিবলৈ কিয় নাই তাৰমানে মিছা সব থাকি এই চলনাবিলাক আমি বন্ধ কৰিব লাগিব আপোনালোকে মোক তথ্য দিছে এই তথ্যবিলাক মই সামাজিক মাধ্যমত এৰি দিম আৰু মানুহে কয় তেওঁৰ লিখাবিলাক ন্যায়হে পঢ়ে দিয়ে নহয় মোৰ লেখা অসমৰ লাখ লাখ মানুহে পঢ়ে ভয়তে নকয় গালি পাৰিব যে কমেণ্ট নিদিয়ে লাখ লাখ মানুহে পঢ়ে গাড়ী এখন ৰখাই ৰাস্তাত চাহ একাপ খাব নোৱাৰো ইয়াৰ পৰা তিনিচুকীয়ালৈ যাওঁ ঘৰৰ পৰা বস্তু পাতি লৈ যাওঁ ৰাস্তাত ল'ব নোৱাৰো আপুনি শিকা সমানো চেল্ফি লওঁ কেনেকৈ চিনি পালে মই তোমাকে মানে নহয় তেওঁলোক কিন্তু ধুনীয়া নহয় তেওঁলোক কোনোবা গোস্বামী কোনোবা শৰ্মা কোনোবা বৰঠাকুৰ কোনোবা হাজৰিকা তাৰমানে চবেই পঢ়ে চবেই জানে আপোনালোকক গালি পাৰি থকাকেইটা কোন জানে এই যে 1 পইচা ইনকাম কৰিব নোৱাৰা ধুনীয়া বুলি যে কয় জানে নে নাজানে 1 টকা নাই পকেটত 1 টকা নাই এই ৰাজনৈতিক নেতাবিলাকৰ লগে লগে ঘূৰি ফুৰে চাওক পইচা কেইটামান দিয়ক না এই 1 টকা 5,000 দি দে এই গোটেইকেইটা ভৰাই ল'বি আৰু কি কৰি আছ চিধা চবা গালি টকা পাই পাই যদি নোৱাৰ হ'ব ছাৰ আজি গালি পাই দিছে আহি পেলাই চিধা যাব বগাৱতী নাজমলৰ ঘৈণীয়েক চিধা চলা মিয়া ঘৈণীয়েক চিধা চলা শিক্ষা বেগ মোৰ ল'ৰা ছোৱালীয়ে ফুটি পায় মোৰ হাজবেণ্ডো ফুটি পায় বৰ ফুটি পায় কাৰণ তেওঁলোকে জানে মই কি জানে একো প্ৰব্লেম নাই গোটেই মিয়াবিলাকৰ বোলে আছে শিক্ষা কৰ্মা ঘৈণীয়ে শিক্ষা কৰ্মা বোলে হেনো শিক্ষা বেগ কৈ থাক তহঁতি কৈ থাকিলে তহঁতি ভাবিছ কি এই কেনেকে কথাটো এইবাৰ আমি সংবৰ্ধনা জনাম আমাৰ মঞ্চত উপস্থিত ডক্টৰ উপস্থিত নাজমুন হুছেইন গাৱনিয়ানী এইখন মাননীয় ৰফিক চৌধুৰী চাহাবক মহোদয় ৰঙাপানী বটলা অঞ্চলৰ মোৰ শ্ৰদ্ধাৰ সকলো ৰাইজ মঞ্চত উপবিষ্ট এই সমাজৰ নমস্য ব্যক্তিসকল মোৰ সন্মুখত বহি থকা সংবাদ মাধ্যমৰ ব্যক্তিসকল আৰু মোৰ সৌফালে এজাক বোৱাৰী বহি আছে মই সোমাই দেখিলোঁ এজাক বৰ ধুনীয়া গাভৰু আৰু বোৱাৰী আছে আপোনালোক সকলোলৈকে ওচৰৰ দোকান পোহাৰ বজাৰ য'তেই আছে সকলোলৈকে মোৰ সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ অকণমান এই আগতে এই মোৰ আগে মোৰ ছাৰ ডক্টৰ নাকিব হুছেইনে আপোনালোকক ক'লে ছাৰ আচলতে মোৰ কলেজৰ শিক্ষক আছিল আৰু বহু বছৰ ছাৰৰ লগত কোনো ধৰণৰ মানে মোৰ কোনো যোগাযোগ নাছিলে মই অসমত যিহেতু নাছিলোঁ মই অসমৰ বাহিৰত আছিলোঁ 20 বছৰ 20 বছৰৰ পিছত অসমলৈ ঘূৰি আহি মই অসমৰ পৰিস্থিতিৰ ওপৰত মোৰ মতামত ব্যক্ত কৰিবলৈ যাওঁতে আপোনালোকৰ দৰেই ছাৰো মোৰ এজন অনুৰাগী আছিল আপোনালোকৰ দৰেই আছিল মই মাজে মাজে কমেণ্ট পাইছিলোঁ যে ডক্টৰ নাকিব হুছেইনে কৈছে যে এইটো ভাল হৈছে এইটো ভাল লাগিছে এনেকৈ আৰু এগৰাকী মহিলাই প্ৰায়ে কমেণ্ট দিছিলে তেখেতৰ কমেণ্টবিলাক বৰ বিশেষ আছিলে তেখেতে ইংৰাজীত লিখিছিলে মানে ইংৰাজী আখৰকেইটা ব্যৱহাৰ কৰি অসমীয়াত লিখিছিলে কেতিয়াবা আৰু কেতিয়াবা ইংৰাজীত লিখিছিলে আৰু তেখেতে কমেণ্ট চাই মোৰ বৰ ভাল লাগিছিলে কাৰণ তেখেতে কমেণ্টত খুব ডট ব্যৱহাৰ কৰিছিলে মোৰ খুব ভাল লাগে আৰু মই ধুনীয়াকৈ দেখিলে মোৰ ভাল লাগে যে ডট কিটা দুটামান লিখে আকৌ ডট দুটামান লিখে আকৌ ডট এই লাহে এই মানুহগৰাকীক মই লক্ষ্য কৰিবলৈ ল'লোঁ মানে মোৰ কিবা এটা ভাল লাগিলে তেখেতে বৰ ধুনীয়াকৈ কমেণ্টবিলাক সজাইছে তাৰপিছত এদিন মোক এজন ব্যক্তিয়ে ফোন কৰিলে যে মই ডক্টৰ নাকিব হুছেইন আপুনি দেৰগাঁৱত জন্মগ্ৰহণ কৰা বুলি শুনিছোঁ আপুনি কোন কি কথা তেনেকৈ কওঁতে ওলাই পৰিলে যে মই যিখন কলেজত ডিগ্ৰী পঢ়িছিলোঁ মই ডিকেনি কলেজত ডিগ্ৰী পঢ়া কলেজখনত ছাৰো আছিলে ছাৰে মোক পঢ়োৱা নাছিলোঁ কেতিয়াও কিন্তু মোৰ কলেজখনৰ ছাৰ যিহেতু কমাৰ্চৰ আছিলে মোৰ কলেজখনৰ শিক্ষক হিচাপে ছাৰক মই শিক্ষা লওঁ বুলি শ্ৰদ্ধা কৰোঁ আৰু ছাৰ আচলতে মোৰ অনুৰাগী হ'ল প্ৰথমতে তাৰ পিছতহে পৰিচয়ত ওলাই পৰিলে যে ছাৰ সেইখন কলেজৰে শিক্ষক আছিলে
এনেদৰে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ছাৰকো অলপ বুদ্ধি কৰিছে, নকৰা নহয়, যে খিলঞ্জীয়া কমিটি এখন বনাইছে নহয়, কিবা তেওঁলোকে ন্যায় খিলঞ্জীয়া বহুত ভাগ ভাগ কৰিছে নহয়, সেই খিলঞ্জীয়া কমিটিখনক সোমাই ল'লে ছাৰক মই এদিন ক'লো, কি ছাৰ খিলঞ্জীয়া লাগি থাকে আৰু চব খিলঞ্জীয়া। ছাৰে ক'লে কথাটোতো তুমি ঠিকেই কৈছা, বোলে মোক ক'লে ফোন কৰিলে, তেতিয়া মোকতো খিলঞ্জীয়া কমিটিত সোমাই ল'লে। বোলে আপুনি এতিয়া পিছে কি কৰিব? বোলে খিলঞ্জীয়া কমিটিত। মই বোলো ছাৰ কি কাম কৰিব? বোলে আপাৰ আছামৰ মুছলমানসকল খিলঞ্জীয়া বুলি এখন কমিটি বনাইছে। মই কৈছোঁ তেনেহ'লে ছাৰ আপোনাৰ লগত মোৰ কথা বতৰা বন্ধ, আপুনি মোক ফোন নকৰিব, কাৰণ আপুনিতো মই খিলঞ্জীয়া পাই অসমীয়া চাই আৰু কিমান ন্যায় খিলঞ্জীয়া ভাগ কৰিবলৈ আহিছে আপোনালোকে। ছাৰে কৈছে মই ভাগ নাই কৰা নহয়। ছাৰ আপুনি কেনেকৈ এটা কাম কৰক, গোটেই মুছলমানখিনি এক কৰা প্ৰচেষ্টা যদি আপুনি কৰে, আপুনি যদি সেইটো কামত অগ্ৰসৰ হয়, মই আপোনাৰ লগত আছোঁ। লাই ছাৰ সেই মায়াজালৰ পৰা ওলাই এতিয়া ছাৰৰ লক্ষ্য হ'ল কি, যে আমি এখন গোটেই মানুহখিনিয়ে অসমীয়া, তাতে কোনো মিৰা নাই, কোনো খিলঞ্জীয়া নাই, অসমত বাস কৰা সকলো মানুহখিনি অসমীয়া। আৰু সেই সূত্ৰে মই আপোনালোকক ছাৰে যিহেতু ক'লে যে শিক্ষা মই ছাত্ৰী আছিলোঁ, কেনেকৈ আছিলোঁ সেই কথাটো মই ক'বলৈ গ'লোঁ। দ্বিতীয় কথা এটা তেখেতে ক'লে, মই তেখেতৰ কথা আগবাঢ়ি অকণমান সময় লৈছোঁ আপোনালোকৰ পৰা। দ্বিতীয় কথা এটা তেখেতে ক'লে যে মই কথা ক'ব নাজানো, মই সুৰ লগাই কথা ক'ব নাজানো। কথা ক'ব জানিব নালাগে, কথা কোৱাটোৱেই ডাঙৰ কথা, আৱাজটোৱে ডাঙৰ কথা। আমাৰ কথাৰ বিধান বনাব নালাগে আৰু পেটত যি আছে তাকে কৈ দিয়াটো এতিয়া বৰ জৰুৰী হৈ পৰিছে সকলোৰে কাৰণে। মানে থাকিলে কেতিয়াই লাগে। গতিকে আমি সকলোৱে, ছাৰেই নহয়, আমি সকলোৱে কথা ক'ব লাগিব। আমাৰ উঠি অহা ল'ৰা ছোৱালীবিলাকক কৈছোঁ, আমি সকলোৱে কথা ক'ব লাগিব। আৰু কথা ক'বলৈ যাওঁতে আপোনালোকে ভাৰতৰ সংবিধানখনক মন আৰু মগজত সোমোৱাই ল'ব লাগিব। কথা ক'বলৈ যাওঁতে আপোনালোকে ধৰ্ম নিৰপেক্ষতাক বুকুত সাৱটি ল'ব লাগিব। এই দুটা কাম যদি কৰে, এখন ভাৰত সংবিধানখন ফ'ল' কৰা, সেইখনক মানি চলা, আৰু দুই হ'ল আৰু নেৰীৰ গণহত্যাত মৃত্যু হোৱা সকলো মুছলমান লোক, কৌশিক মৃত্যু হোৱা সকলো মুছলমান লোক, আৰু আন্দোলনৰ হিংসাত্মক কাৰ্যসূচীত মৃত্যু হোৱা হিন্দুৱেই হওক, মুছলমানেই হওক, বা কংগ্ৰেছেই হওক, বা কংগ্ৰেছী পৰিয়ালৰেই হওক, যিখিনি মানুহ মৰিলে সেইখিনি মানুহ শ্বহীদ, আমি তেখেতসকলক শ্ৰদ্ধাৰে স্মৰণ কৰোঁ। আৰু যুগে যুগে অসম থকালৈকে, অসমীয়া থকালৈকে আমি সেই সকলো শ্বহীদক, সকলো ধৰ্মৰ শ্বহীদক স্মৰণ কৰি শ্ৰদ্ধা নিবেদন কৰা উচিত। এই আচলতে মই অসম আন্দোলনৰ সকলো শ্বহীদলৈ মোৰ সশ্ৰদ্ধা প্ৰণিপাত জনালো। ইয়াৰ লগত কথা আহে গৰুখুটিৰ উচ্ছেদৰ কথা। গৰুখুটিত যদি বাংলাদেশী, অবৈধ বাংলাদেশী আছে, গৰুখুটিত যদি বিদেশী আছে, তেনেহ'লে আজিও খেদি পঠিয়াওক। আমি খুব ভাল পাওঁ, বিদেশী ইয়াত থকাটো আমি নিবিচাৰোঁ। মই সন্মুখত বহি থকা বটলা বজাৰত যদি কোনোবা বিদেশী আছে, কোনোবা বাংলাদেশী আছে, তেনেহ'লে তেওঁলোকক খেদি পঠিয়াওক। মোৰ আজি এই মই ভাষণৰ নিশ্চয় তেখেতসকলে, সাংবাদিক বন্ধুসকলে ৰেকৰ্ডিং কৰি আছে, এই মিটিংখন নিশ্চয় তেখেতসকলে পঠিয়াব অসমৰ জনসাধাৰণৰ মাজলৈ, তেওঁলোকৰ সংবাদ মাধ্যমৰ জৰিয়তে পঠিয়াই দিব। আপোনালোকে চিনাক্ত কৰক, আপোনালোকে ভিডিঅ'টো বাৰে বাৰে চাওক, এজনকৈ মানুহৰ ওচৰলৈ আহক, কাগজ পত্ৰ বিচাৰক, চৰকাৰৰ হাতত টকা থাকে, ক্ষমতা থাকে, মানুহ থাকে, আপোনালোকে আহক। আহি পেলাই আপোনালোকে ইয়াত যিজন মানুহ পায় তেওঁলোকক বাহিৰ কৰি দিয়ক। এজন কি গোটেই ঘটনা বজাৰখনে যদি বাংলাদেশী, তেনেহ'লে বাহিৰ কৰি দিয়ক। আমি ভালে পাম, ইয়াত আমি নতুনকৈ খেতি বাতি কৰিম, এই বজাৰখন আমি ল'বই ল'ম এখন দোকান। আপোনালোক গুচি গ'লে ইয়াত ময়ো এখন দোকান ল'ম। মোৰ প্ৰশ্নটো হ'ল অসম চৰকাৰলৈ, এই কামটো কৰিব আপোনালোকে পাৰিব নে নোৱাৰে? মোৰ প্ৰশ্নটো কিন্তু পাৰিবনে নোৱাৰে? ইয়াত পৰি থকা এজন মানুহক চিনাক্ত কৰি, বাংলাদেশী বুলি চিনাক্ত কৰি, তেওঁ অসম বাংলাদেশ বৰ্ডাৰ পাৰ কৰি থৈ আহিব পাৰিব নে নোৱাৰে? আজিলৈকে অসম শক্তি ৰূপায়ণ বিভাগ হ'ল, সেই বিভাগৰ মন্ত্ৰী আছিলে হিমন্ত বিশ্ব শৰ্মা।
অসম আন্দোলনটো হ'ল অসম আন্দোলনত বহুত মানুহ মৰিলে মাৰপিট খালে ধুনীয়া হ'ল তাৰপিছত 6টা বছৰৰ পিছত অসমৰ মানুহৰ এটা শৈক্ষিক বছৰ নষ্ট হোৱাৰ পাছত অসম চুক্তি গ'ল ৰাজীৱ গান্ধীৰ লগত বহি প্ৰফুল্ল মহন্ত ভিগু-ফুকনহঁতে অসম চুক্তি কৰিলে এই চুক্তিখন কৰিলে তেওঁলোকক অসমৰ ৰাইজে বাধা দিয়ে অসম গণ পৰিষদ দল গঠন হ'ল অসম গণ পৰিষদ দলে প্ৰফুল্ল মহন্তৰ নেতৃত্বত 10 বছৰ শাসন কৰিলে 10 বছৰত তেওঁলোকে কিয় এটাও বিদেশীক খেলিব